or welcome back to my channel. মই পল্লৱী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পল্লৱীজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো মই এতিয়া 11টা বাজিব হ'ল তেতিয়া ষ্টাৰ্ট কৰিছোঁ। মই গা পা ধুই আজৰি হৈ আহিলোঁ। তাৰপিছত ভাবিলোঁ আজি ব্লগটো মই ষ্টাৰ্ট কৰি দিওঁ। এতিয়া ভাত খামগৈ আৰু মায়ে ভাত বাঢ়িব লৈছে, বনাই আছিলে মানে হৈছে চাগে, অলপ দেৰি পিছত খোৱা হ'ব। তাৰপাছত ভাবিছোঁ মায়ে মই অলপ ওলাই যাম আজি, ক'লৈ ওলাই যাওঁ কি কৰোঁ সেয়া সকলো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চ' আজি ব্লগটো আপোনালোকে শেষলৈকে তেন্তে চাই থাকিব। ঠিক আমি ওলালোঁ অলপ বজাৰ কৰিবলৈ, অলপ বজাৰ কৰি আহোঁ মায়ে মই। তাৰপিছত আপোনালোকক অলপ অলপ দেখাই থাকিম, চাই থাকক ভিডিঅ'টো। এতিয়া ভাবিলোঁ মায়ে মই অলপ বজাৰ কৰি লওঁ বুলি। বিশেষ ইমান বজাৰ নাছিলে, অলপ খোৱা বস্তু বজাৰ আছিলে আৰু বিস্কুট চানা এনেকৈ। কাইলৈ বিশ্বকৰ্মা পূজাৰ কাৰণেও অকণমান বজাৰ কৰা হ'ল। আপোনালোকে যদি গৈসাগৰ আহে কেতিয়াবা তেতিয়া দিখৌমুখৰ এইখন দোকানত আপোনালোকে বজাৰ কৰিব পাৰে। ইয়াত সকলো ধৰণৰ বস্তু পোৱা যায়। চব দোকানতে এনেকৈ ঘূৰি নুফুৰিলেও হয়, সেইকাৰণে ভাবিলোঁ মায়ে মই ইয়াৰ পৰাই বজাৰ কৰি নিওঁ। আপোনালোকেও কেতিয়াবা ইফালে আহিলে মানে এনেকৈ বজাৰ কৰিব পাৰে ইয়াৰ পৰা। বজাৰ কৰি হৈ গ'ল আমাৰ। এতিয়া ইমান বেছি ডাঙৰকৈ বৰষুণ দিলে, সেইকাৰণে দোকান এখনত ৰখি দিবলগীয়া হ'ল। বিশ্বকৰ্মা পূজাৰ কাৰণে এনেকৈ মালা কেইডালমানো ল'লোঁ আজি। তাৰপাছত এতিয়া ঘৰলৈ যাবলৈ গধূলিয়ে হ'ল, সেইকাৰণে বৰষুণো দিছে, অকণমান দেৰি ৰখি দিছোঁ। তাৰপাছত ঘৰ যাম আৰু। এইখন হৈছে আমাৰ গৌৰীসাগৰ ডেইলি বজাৰখন। তাত আগতে য'ত আছিলে তাত ভাঙি দিয়াৰ কাৰণে ইয়ালৈ এতিয়া লৈ আনিছে। আকৌ যেতিয়া তাত বনাব তেতিয়া তালৈ লৈ যাবগৈ। এইখন হৈছে ডেইলি বজাৰখন, মাছৰ বজাৰখন। এতিয়া মায়ে মই ঘৰলৈ গৈ আছোঁ। বহুত গধূলি হৈ গ'লগৈ আজি ঘৰ পাওঁতে পাওঁতে। মই ভাবিছিলোঁ আজি কিবা এটা DIY দেখাম বুলি আপোনালোকক, কিন্তু আজি নোৱাৰিম। কাইলৈ ভিডিঅ'টোতহে মই দেখাব পাৰিম, সেইকাৰণে কাইলৈ ভিডিঅ'টো আপোনালোকে চাব।
এইকেইটা কিনিছিলোঁ আজি ৰং কাইলৈ যিটো মই DIY দেখাম বুলি ভাবিছোঁ তাত মই ইউজ কৰিম ভাবিছোঁ কাইলৈ এতিয়া খুলিলেহে গম পাম এইকেইটা ভালেই আহিছে নে বেয়াই আহিছে আজি কিনি আনিলোঁ আৰু এইকেইটা কিনিবলৈকে গৈছিলোঁ মই বজাৰলৈ ৰংকেইটা মোৰ ওচৰত নাছিলে সেইকাৰণে এডাল ব্ৰাছো কিনি আনিছোঁ হেল্ল' গাইজ এতিয়া বজাৰ কৰি মেলি আহিলোঁ বজাৰ কৰোঁতে গধূলিয়ে হ'লগৈ বৰষুণ দিলে সেইকাৰণে অলপ ৰ'বলগীয়া হ'ল বতৰটো ইমান বেছি বেয়া কৰিছে উপায় নাই মই ভাবিছিলোঁ আজি মই কিবা DIY এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি সেইকাৰণে মই সেইখিনি বস্তু কিনিবলৈ গৈছিলোঁ কিন্তু টাইম একেবাৰে নহ'লে গধূলি হৈ গ'লহি সেইকাৰণে মই ভ্লগটো আৰু কণ্টিনিউ কৰিব নোৱাৰিলোঁ যিমানখিনি পাৰোঁ মই সিমানখিনি দেখাবলৈ চেষ্টা কৰিছিলোঁ বৰষুণ দি থকাৰ কাৰণে বেছি ভালকৈ দেখাব নোৱাৰিলোঁ আৰু কাইলৈ ভিডিঅ'টোত মই এটা DIY কৰি দেখাম বুলি ভাবিছোঁ গতিকে প্লিজ আপোনালোকে কাইলৈ ভিডিঅ'টো চাব ঠিক আছে তেন্তে আজিলৈ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ কাইলৈ আকৌ এটা নতুন ভিডিঅ'লৈ মই আহিম চ' চাই থাকক মোৰ চেনেলটো আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ ছাইডতে থকা বেল বটনটো হিট কৰি দিব তেতিয়া মই দিয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সহজতে পাব ঠিক আছে তেন্তে আজিলৈ আহোঁ বাই বাই